প্ৰভিজনেল তালিকাৰ বিতৰ্ক বিভাগীয় ভুলৰ বাবে সমালোচিত হৈছে বহু প্ৰাৰ্থী তালিকাত নম্বৰ প্ৰদানক লৈ অব্যাহত আছে বিতৰ্ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰীয়ে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে হাইস্কুল শিক্ষকৰ ৫,৭৪৬ গৰাকীৰ প্ৰথমখন মেধাৰ তালিকা প্ৰকাশ কৰিলে প্ৰকাশৰ পিছতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কামৰ নমুনা এটা এটাকৈ পোহৰলৈ আহিছে কুইন ফুকৰ নামৰ এইগৰাকীক বিএডৰ প্ৰমাণপত্ৰ জমা নিদিয়াকৈ তেওঁক ১০০ নম্বৰ দিয়া হৈছিল যিটো কথা প্ৰতিদিন টাইমত স্পষ্টীকৰণ যোগে দাঙি ধৰিছিল কুইন ফুকনে ঠিক একেদৰে নম্বৰ যোগ কৰাৰ ক্ষেত্ৰতো দৰঙৰ ডিংকুমণি চহৰীয়াক ৫০ নম্বৰ অধিককৈ দিয়া হৈছিল যাক লৈ সৃষ্টি হৈছে বিতৰ্ক এনে সময়তে ডিংকুমণি চহৰীয়া নামৰ এইগৰাকী প্ৰাৰ্থীয়েও প্ৰতিদিন টাইমৰ আগত দিলে নিজৰ স্পষ্টীকৰণ ডিংকুমণিৰ মতে অভিজ্ঞতাৰ বাবে তেওঁ ৫০ নম্বৰ লাভ কৰিছিল কিন্তু প্ৰকাশিত তালিকাত কৰ্তৃপক্ষই ৫০ নম্বৰ উল্লেখ নকৰিলে প্ৰতিদিন টাইমত সম্প্ৰচাৰিত এই বাতৰিৰ পিছতেই মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ভুলৰ বাবে প্ৰাৰ্থীগৰাকী বৰ্তমান বিভিন্ন স্তৰত সমালোচিত হোৱা বুলিও উল্লেখ কৰে মোৰ এক্সপেৰিয়েন্সৰ ৫০ নম্বৰটো টোটেল নম্বৰত যোগ কৰা আছে কিন্তু এক্সপেৰিয়েন্সৰ মাৰ্কছৰ সেই স্পেচিফিক কলমটোত ৫০ নম্বৰটো হয়তো কম্পিউটাৰৰ কিবা বিসংগতিৰ বাবে উল্লেখ হোৱা নাই আৰু ইতিমধ্যেই শিক্ষা বিভাগে নিৰ্দিষ্ট কৰি দিয়া প্ৰপত্ৰ পূৰণ কৰি মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ অতি সোনকালেই এই বিসংগতিৰ শুধৰণি হ'ব অৱশ্যে এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছে নিজৰ প্ৰতিক্ৰিয়া প্ৰাদেশিকত আমি প্ৰভিজনেল লিষ্ট সেইকাৰণেই দিওঁ যাতে মানুহে বিসংগতিবিলাক চকুত পেলাই দিব পাৰে গতিকে এতিয়া যিখিনি বিসংগতি থকা বুলি কোনোবাই কৈছে সেইখিনি যাতে দিব পাৰে সেইকাৰণে আমি ৩বাৰ প্ৰভিজনেল লিষ্ট দিলোঁ যাতে প্ৰথম লিষ্টত বিসংগতি থাকিব ছেকেণ্ড লিষ্টত বিসংগতি কমি যাব থাৰ্ড লিষ্টত বিসংগতি নোহোৱা হ'ব সেইকাৰণে আমাৰ দিনত হোৱা নিযুক্তি হাইকোৰ্টত নাযায় একাংশ প্ৰাৰ্থীৰ চকুত পৰাৰ বাবে এতিয়া এই পন্থা লৈছে নেকি শিক্ষা বিভাগ তথা মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এনে অৱস্থাত বিভিন্নজনৰ দাবী চূড়ান্ত তালিকাৰ প্ৰকাশত যাতে এনে বিসংগতি নহয় তাৰ বাবে দায়িত্ব দিয়ক দায়িত্বশীল বিষয়াক কেমেৰা পাৰ্চন প্ৰদীপ দাসৰ সৈতে লক্ষ্যজিৎ ৰিপৰ্ট প্ৰতিদিন টাইম